वेलकम टू माय यूट्यूब चेनेल। आज এটা পোৱা না ডিপ্ৰাইভ এটা ভাল খবৰ শুনিলোঁ কি শনিবাৰ আৰু ৰবিবাৰৰ লকডাউনটো উঠাই দিছে। চ' অ'কে আৰু এটা অ'কে তেতিয়াও আছিল এটা অ'কে। তো এতিয়া আমি হঠাৎ পাঠশালা যাব লগা হ'ল, পাপাৰ বোলে কিবা কাম আছে, তো ময়ো যাব লাগে। অ'কে, ময়ো বহুত দিন হাজৰিবিলাক ওলোৱা নাছিলোঁ ঘৰৰ পৰা, দিনত যাই আছিলোঁ। তো এতিয়া মই লৈ আপোনালোকেও বলক হাজৰিবিলাক পাঠশালাখন চাই আহোঁ। তাতে আৰু মাহৰ মূৰত শনিবাৰেও খোলা দিছে। অ'কে আহক। তো যোনখন দোকানত যাব লগা আছিল এখন পালোঁ, মানসা হাৰ্ডৱেৰ। পোহৰে মুখখন চিনিয়ে পালে নহ'লে মোৰ অলপ পোহৰ লাগে, অলপ লাজ লাগছে। চাম্বাৰ নেকি টাউনত মাই ডগছ সবাই চাই আছে। মই দেখাই আছোঁ বাৰু পাছৰ পৰা কাবে তাতো বোলে মুনু আৰু ভাবি কিবা খাই পেকিং কৰি নিবা দিছে। তো সেইটা পেকিং কৰোঁ। অ'কে, মোৰ লগত আপোনালোকে আহক। লাজ লাগছে মোৰ এই প্ৰথমবাৰ এনেকৈ মাছ গছ পালে। ভগৱান, বেক কেমেৰা দি বনাওঁ দিয়ক। অ'কে, ম'ম' চম' খোলা খুৰা ভেজ ৰ'ল দিব দুটা বাৰু, একে দিব দুটা। তো পাঠশালাৰ বেষ্ট ফুচকা ইয়াতে মানে বিৰাট সহজ আৰু খালি খাই থাকিবই মন যায়। एंड ग्लव्स इज पेनिंग तो खबा को मैंने दिक्कत नहीं है। खुरा इफालो দিব मोर कारण टेस्ट करबा लगा होल शासन नहीं ना ए भाबছি বুঝতে এখন থাকব না রাখি আজি প্রথমবার আইছো কাজ বিলা কবা আপ হইতো হ্যাঁ খোলা দিছি না এই দিনো যাবো না রাতি নাহো বনাবলৈ গম পাইছে এবাৰ আহিবাৰ 10 টাকার আমি একালি খামারও কিবা আনিছো কিন্তু হয়নে নকয় একা লাগে খাব তো খাবা ৰখিছে ইয়াৰ যে টুইষ্ট মানে চলিতে বা খুঁজছি বাইদেউ আপোনাৰ ইউটিউব চেনেলৰ নামটো কি মানে গম পাইছি মই ভিডিঅ' বনাই থকা এইকাৰণে উঠছে মই ক'লোঁ নাই এইটো প্ৰথমৰ বা এনেকৈ কৈছোঁ মই কৈছোঁ কেতিয়াবা কবাই পালি কবাই কাবাই ষ্টেটাছত দেখলি আৰু কৰি দিবা তুমিও ইছ পাঠশালাৰ মেইন বজাৰ কিবা বজাৰ কৰিব লগা আছে পাপা ইজ চ' বিজি মানে দেৰি হৈছে ঘৰ যাব লাগে তাইক এণ্ড ৰাস্তা ইজ চ' বেয়া কাৰণ বৰষুণ দিছি পোৱা
Look, শনিবাৰৰ বাজাৰ। Oh my God, sapi sapi nanya kira kira. কি কিনবা কা? হা? মাছ নেই? এই কি? ওই কি দাম বেশি আছে মুরগির এখানে মেলা ধরুন আছে 2 কিলো কম আছে ওকে ঘৰ আহি পালোঁ বাট মেইন প্ৰব্লেমটো হ'ল কি মই মানে ফুল চাৰ্জ দি যোৱা নাছিলোঁ আৰু ভাবা নেকি মই সঁচাকৈ ভিডিঅ' বনাওঁ মই ভাবিছোঁ কি লাজ লাগিব মই ক'ত বনাওঁ মই কি ভাবিছোঁ কিন্তু এই বাজাৰ পোৱাৰ পাছত মানে বেটাৰী ল' মানে তো ভিডিঅ' মানে নাহে আৰু কেমেৰা নাহে প্ৰথমবাৰ হ'লে এইটো কিবা এতিয়া ভাবিছোঁ আৰু মানে এতিয়া ভাবি আছোঁ কি পষ্ট কৰোঁ মানে বুজিবই দেখা যাব অ'কে যদি ভাল লাগছি খোজকাঢ়ি খাওঁত যদি মোৰ ভাল হৈছে লাইক কৰিব কমেণ্ট কৰি জনাব কেনে হৈছে আৰু ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰো কৰি দিব বাই বাই